আজি এয়া জেমি নগাসকলৰ মাজত প্ৰচলিত বাঘ আৰু হেপা নামৰ সাধুটি কৈছো শুনা দেই। বহু দিনৰ আগতে বাঘ আৰু হেপা একেটা পৰিয়ালৰে আছিল জানানে তোমালোকে? এদিন জাৰৰ নিশা সিহঁতৰ গুহাটোত বহি থাকোঁতে বাঘৰ জুই পোৱাবৰ মন গলত হেপাক পঠিয়ালে ওচৰৰ গাঁও এখনলৈ লাগনি খৰি আনিবলৈ। হেপাই গৈ এঘৰত বুঢ়া মানুহ এজনক খুজি লাগনি খৰি এডোখৰ ল'লে। সেই ঘৰতে ল'ৰা এজনে পাতত এৰি থৈ যোৱা মঙহ এডোখৰ দেখি হেপাই সেইডোখৰ খাই বৰ সোৱাদ পালে। সি ভাবিলে এই ঘৰত থাকিলে মই ভাল ভাল বস্তু খাবলৈ পাম, ঘৰৰ ওপৰত ছাল এডোখৰো পাম, হাবিৰ মাজত গুহাত সোমাই থকাতকৈ সুখেৰে থাকিব পাৰিম, তাত ককাইৰ উৎপাতত পেট ভৰাই খাবলৈকে নাপাওঁ। বুঢ়াক সুধি চাওঁচোন থাকিবলৈ দিয়ে নেকি। তাৰ পিছত বুঢ়াৰ সৈতে হেপাৰ এইদৰে কথা বতৰা আৰম্ভ হ'ল। দেউতা, মোক ইয়াত আপুনি থাকিবলৈ দিলে যি কামকে কৰিবলৈ দিয়ে তাকে নিখুঁতকৈ কৰিম। পানী অনা, খৰি ফলা, ভাত ৰন্ধা এনেবোৰ কাম কৰিব পাৰিবিনে? সেইবোৰ কাম কৰাৰ অভ্যাস মোৰ নাই। আন যি কামকে দিয়ে বঢ়িয়াকৈ কৰিব পাৰিম। এই নিগনি মাৰিব পাৰিবি? দেখিছনে এই নিগনিয়ে মোৰ চোলা কাপোৰ কুটি একেবাৰে হাং কৰিছে। নোৱাৰিম কিয়? এই বুলি কৈ হেপায়ে খপ কৰে ঘৰৰ ছালত জাপ মাৰি উঠি নিগনি এটা ধৰি বুঢ়াৰ আগত হাজিৰ কৰালেহি। বুঢ়াই সন্তোষ পাই হাঁহি মাৰি ক'লে, মই তোৰ নিচিনা এটাকে ভালে দিনৰ পৰা বিচাৰি ফুৰিছো। তই ইয়াতে থাকিব পাৰিবি, থাক থাক। তেতিয়াৰ পৰাই হেপাই বুঢ়াৰ ঘৰলৈ ঘৰচীয়া মেকুৰী হ'ল। ইফালে হাবিত বাঘে জাৰত ঠক ঠকাই কপি হেপালৈ বাট চাইছে। ৰৈ ৰৈ আমনি লাগি খঙত একো নাই হৈ সি ভায়েকক এহেকনি দিবৰ মনেৰে তাক বিচাৰি ওলাল। কিছুদিনৰ মূৰত এদিন সিহঁতৰ দেখা দেখি হ'ল। বাঘে ভাবিলে, এইবাৰ তাক পাইছো, এতিয়া সি ক'ত সাৰিব? তাক পেটত সোমোৱালেহে মোৰ হেঁপাহ পলাব। তাৰ আগতে অলপ ধেমালি কৰি যাওঁ। এই ভাবি বাঘে ক'লে, ক'ত গৈছিলা মোৰ সোণ? ইমান দিন ক'ত আছিলা? বঢ়িয়া, একেবাৰে নদৌকা নকোহাটো হৈ পৰিছা দেখোন। ভালেই হৈছে, মোৰ ভোক গুচিব। তুমি যাতে মোক ভোক গুচাই খাব পাৰা তাৰ বাবেইতো মই খাই বৈ শকত হৈ তোমাৰ ওচৰলৈ যাওঁ বুলিয়েই খোজ লৈছিলোঁ। পিছে অলপ ৰ'বা, আজি পুৱা এজন বুঢ়াৰ ঘৰত মই ভাল ভাল বস্তু খাইছিলোঁ, সেইবোৰ হজম হ'বলৈ দিয়া। চলাহী মাৰিব নালাগে, এতিয়াই তোক খাম। সাজু হ।
কথা বিশ্বাস নকৰা মোৰ নেজডালত ধৰি মোৰ পিছে পিছে আহা তোমাক ভাল এডোখৰ ঠাইত নি বহুৱাম তাত বহি যেতিয়াই মন যায় তেতিয়াই তুমি মোক খাব পাৰিবা বাঘে ভাবিলে ইয়াৰ নেজত মই খামোচ ধৰি থাকিলে সি যাব কলৈ বাৰু কিনো ইয়াৰ মতলব তাকে চোৱা যাওকচোন এই বুলি মেকুৰীৰ নেজত ধৰি বাঘ পিছে পিছে যাবলৈ ধৰিলে অলপ দূৰ গৈ কেটেলা পহুৰ গাত এটা দেখি মেকুৰী একে জাপে তাত সোমাল বাঘে তৰ্কিবই নোৱাৰিলে কিছুপৰ তৰ্জন গৰ্জন কৰি সোঁহাতোৰাটো গাঁতত সুমুৱাই মেকুৰীক বিচাৰিবলৈ ধৰোঁতে মেকুৰীৰ কাণ এখন পাই বাঘে তাতে খামোচ মাৰি ধৰিলে কি কৰ তই এলাই বাদু গছৰ পাতখিলাৰে কি কৰিবি মোক ওলাবলৈ দে বাঘে তেতিয়া কাণখন এৰি মেকুৰীৰ ঠেং এখনত ধৰিলে তোৰ নিচিনা মুলুং এটা জগতত নাই গছৰ গুৰিটোৰে তোৰ পেট ভৰিব নেকি বাঘে ঠেংটো এৰি এইবাৰ মেকুৰীৰ নেজডালত ধৰিলে হেৰ গাধ সেইডাল সাপ এৰি দে বেগেতে বাঘে নেজডাল এৰিলত এইবাৰ গছৰ মূঢ়া এটাত তাৰ হাত পৰিল ককাই এইবাৰৰ বাবে মোক এৰি দিয়া আৰু মই কেতিয়াও দগাবাজি নকৰো বাঘে এই কথা শুনি মূৰটো টানি উলিয়াবলৈ বল দিবলৈ লাগিল খন্তেক তলকা মাৰি মেকুৰীয়ে শিলগুটি এটা মৰক মৰক শব্দ কৰি চুবাবলৈ ধৰিলে কি চুবাইছা হে বন্ধু তুমি মোৰো বৰ ভোক লাগিছে হেৰা এই এডোখৰ মোকো দিয়াচোন খাওঁ মোৰ আঁঠুৰ হাড় চুবাইছো বৰ সোৱাদ তুমিও তোমাৰ আঁঠুৰ হাড় চুবাই চোৱাচোন কেনে লাগে বাঘে নিজৰ আঁঠুত কামোৰ এটা মাৰি হাউম কৰে চিঞৰ এটা মাৰি ক'লে বৰ দুখ পালো হেৰো কেনেকৈনো নিজৰ আঁঠু চুবাৱ তই হে বুৰ্বক হৰিণাৰ ঠেং চুবোৱা দি চকু মুদি ভালকৈ কামোৰ এটা মাৰিছাচোন বাঘে সেইমতে কামোৰাত বেচেৰা খুৰা হ'ল তেতিয়াৰে পৰাই বাঘ আৰু মেকুৰী চিৰ শত্ৰু হৈ থাকিল